বন্ধুসকল, আপোনালোকে জানেনে ইণ্টাৰনেটৰ স্পীড পৃথিৱীৰ আটাইতকৈ ক'ত বেছি? মহাকাশত উপঙি থকা বিখ্যাত দূৰবীক্ষণ যন্ত্ৰ দ্য হাবল টেলিস্কোপ বাৰু কোনে নিৰ্মাণ কৰিছিল? চন্দ্ৰত মানৱৰ প্ৰথম খোজ পেলাবলৈ কোনে বাৰু সক্ষম হৈছিলে? আজিৰ ভিডিঅ'টোত আমি এই বিষয়ে কিছু কথা জানিম। আপোনাক স্বাগতম জনাইছোঁ অসম টিভিলৈ। আজিৰ আমাৰ বিষয় হ'ল নাছা। নাছা মানে হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ মাৰ্কিন জাতীয় বিমান চালন বিদ্যা আৰু মহাকাশ প্ৰশাসন। ই আমেৰিকাৰ এটা স্বাধীন সংস্থা য'ত বিমান চালন বিদ্যা আৰু মহাকাশ গৱেষণাৰ ওপৰত কাম কৰা হয়। আজিৰ পৰা 63 বছৰ আগতে 1958 চনৰ 29 জুলাই তাৰিখে নাছাত স্থাপন কৰা হৈছিলে। এতিয়া বলক নাছাৰ লগত জড়িত কিছুমান ৰোচক তথ্য জানো। নাছাত ইণ্টাৰনেট স্পীড পৃথিৱীৰ আটাইতকৈ বেছি। ইয়াত এবাৰ টেষ্ট কৰোঁতে 91 Gbps স্পীড পোৱা গৈছিলে। নাছাত কামৰ বাবে ব্যৱহাৰ কৰা ইণ্টাৰনেটৰ স্পীডো আমি সাধাৰণতে ব্যৱহাৰ কৰা স্পীডতকৈ বহুত বেছি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দূৰবীক্ষণ যন্ত্ৰ হাবল টেলিস্কোপো নাছাই নিৰ্মাণ কৰিছিল। 1990 চনত ইউৰোপীয়ান মহাকাশ সংস্থাৰ সহায়ত ইয়াক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হৈছিলে। সেই সময়ত ইয়াৰ নিৰ্মাণত প্ৰায় 4.7 বিলিয়ন $, অৰ্থাৎ ভাৰতীয় হিচাপত 34,400 কোটি টকা খৰচ হৈছিলে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন মানে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনটোৱে যেতিয়া মহাকাশত আমেৰিকাৰ ওপৰেদি গতি কৰে, তেতিয়া নাছাই তেওঁলোকক মেছেজ প্ৰেৰণ কৰে। নাছাই এনে এবিধ যন্ত্ৰৰ আৱিষ্কাৰ কৰিছে যাৰ সহায়ত প্ৰবল বৰষুণৰ সৃষ্টি কৰিব পাৰি। নাছাৰ ভৱিষ্যতৰ লক্ষ্যৰ অন্যতম এটা লক্ষ্য হ'ল 2030 চনলৈ মানৱক মংগল গ্ৰহলৈ প্ৰেৰণ কৰা। ইয়াৰ বাবে তেওঁলোকে দিনে ৰাতিয়ে চেষ্টা কৰিয়ে আছে। নাছাই বৰ্তমান এটা বিশেষ প্ৰজেক্টৰ কামত লাগি আছে। ষ্টাৰ ট্ৰেক চিনেমাত দেখুওৱা মহাকাশযান ৱাৰ্প ড্ৰাইভৰ নিচিনা মহাকাশযান বনাবলৈ নাছাই কাম কৰি আছে। যদি এই যানখন বনাবলৈ নাছাই সক্ষম হয়, তেন্তে আমাৰ সূৰ্যৰ নিকটতম তৰা আলফা চেণ্টাউৰীলৈ যাবলৈ মাত্ৰ 2 সপ্তাহ সময় লাগিব। নাছাই ৱাটাৰৱৰ্ল্ড নামৰ এটা গ্ৰহ আৱিষ্কাৰ কৰিছে, যিটো গ্ৰহ আমাৰ পৃথিৱীৰ পৰা 40 আলোকবৰ্ষ দূৰত অৱস্থিত। এই গ্ৰহটোত বিষাক্ত পদাৰ্থ যেনে গৰম বৰফ, ছুপাৰ ফ্লুইড পানী থকাৰ সম্ভাৱনা আছে। নাছাৰ বহুকেইটা সফলতাৰ ভিতৰত আটাইতকৈ ডাঙৰ সফলতা হ'ল চন্দ্ৰত মানৱৰ অভিযান। 1969 চনৰ 16 জুলাই তাৰিখে নাছাই সফলভাৱে নীল আৰ্মষ্ট্ৰং, বেজ এলড্ৰিন আৰু মাইকেল কলিন্স এই 3জন মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। অকল প্ৰেৰণ কৰাই নহয়, তেওঁলোকক ভালে ভালে উভতাইও আনিছিল। 2006 চনত নাছাই চন্দ্ৰত কৰা মানৱ অভিযানৰ মূল ভিডিঅ'টো বিচৰাত নাছাই প্ৰথমে দিবলৈ সন্মত হোৱা নাছিলে। পিছত নাছাই নিজে স্বীকাৰ কৰিছিল যে সেই মূল ভিডিঅ'টো তেওঁলোকৰ তাত নাই। এই কথাটোক লৈ কিছু মহাকাশ সংস্থা, কিছু গৱেষকে চন্দ্ৰত মানৱৰ অৱতৰণটো মিছা বুলি প্ৰচাৰ কৰিছিল। বন্ধুসকল, আপোনালোকে কি ভাবে? নাছাই সঁচাই এইটো মিছন কৰিছিল নে মিছা অভিনয় কৰিছিল? কমেণ্টছ কৰি আপোনাৰ মতামত জনাব। আপুনি জানেনে নাছাৰ এনে 2টা গ্ৰহ আছে যি এটাই আনটোৰ পিছত অহৰহ গতি কৰিয়ে আছে। আচলতে পৃথিৱীৰ গুৰুত্বাকৰ্ষণ বিসংগতিবোৰ উমান ল'বলৈ এই 2টা গ্ৰহক উৎক্ষেপণ কৰা হৈছিল। আপুনি জানি আমোদ পাব যে এই গ্ৰহ 2টাৰ নাম হ'ল টম আৰু জেৰী। নাছাই সঁচাই অদ্ভুত। নাছাই সেইসকল লোকক 10 লাখ টকা পৰ্যন্ত দিয়ে, যিসকল লোকে নাছাৰ প্ৰয়োগশালাত 90 দিনলৈ এখন বিচনাত শুব পাৰে, যাতে শৰীৰত শূন্য গুৰুত্বাকৰ্ষণৰ প্ৰভাৱ তেওঁলোকে মাপিব পাৰে। আপুনি বাৰু জানেনে আপোনাৰ স্মাৰ্টফোনটো কিমান কাৰ্যক্ষম বা কিমান পাৱাৰফুল? অবিশ্বাস্য যেন লাগিলেও এইটো সঁচা যে আজি আমি ব্যৱহাৰ কৰা স্মাৰ্টফোন নাছাৰ চন্দ্ৰত মানৱ মিছনত ব্যৱহাৰ হোৱা কম্পিউটাৰতকৈ বহুত গুণে এডভান্স বা কাৰ্যক্ষম। নাছাই তেতিয়ালৈকে এজন ব্যক্তিক মহাকাশচাৰীৰ মৰ্যাদা নিদিয়ে যেতিয়ালৈকে এজন ব্যক্তিয়ে পৃথিৱীৰ ওপৰত 50 মাইল দূৰত্ব অতিক্ৰম নকৰে। নতুন গ্ৰহ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত নাছাৰ এটা বিশেষ সুনাম আছে। 2009 চনত কেপলাৰ মিছনত নাছাই একেলগে 2325টা গ্ৰহ আৱিষ্কাৰ কৰিছিল। নাছাই 2016 চনৰ 1 জুন তাৰিখে ফেচবুকৰ লাইভ ভিডিঅ' এটা সম্প্ৰচাৰ কৰিছিল,
য'ত মহাকাশৰ ISSৰ পৰা 3জন মহাকাশচাৰীয়ে মাৰ্ক জুকাৰবাৰ্গৰ লগত আলাপ কৰিছিল। নাছাৰ ডান আল লিন নামৰ এজন মহাকাশচাৰীয়ে 19 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল মহাকাশ অভিযানৰ বাবে। 1966 চনতে তেওঁক মহাকাশ মিছনৰ বাবে বাছনি কৰা হৈছিল যদিও পিছত মিছন ৰদ হোৱাৰ বাবে তেওঁ 1985 চনলৈ ৰ'ব লগা হৈছিল। আপুনি বাৰু জানেনে নাছাৰ মংগল অভিযানৰ ওপৰত য়েমেন দেশৰ 3জন লোকে আন্তঃৰাষ্ট্ৰীয় আদালতত কেছ কৰিছিল। তেওঁলোকৰ দাবী আছিল যে 3000 বছৰ আগেয়ে তেওঁলোকৰ পূৰ্বপুৰুষে মংগল গ্ৰহটো তেওঁলোকৰ পৰিয়ালক দি গৈছিলে। নাছাই প্ৰায় ইয়াৰ প্ৰবন্ধন প্ৰশিক্ষণ কাৰ্যক্ৰমত হলিউডৰ জনপ্ৰিয় ছবি আৰ্মেগেডনখন দেখুৱায় আৰু নতুনকৈ প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থীক চিনেমাখনৰ মহাকাশ অভিযানৰ লগত জড়িত বিসংগতি অবৈজ্ঞানিক তথ্যবোৰ উলিয়াবলৈ দিয়ে। এতিয়ালৈ নাছাই কিমান প্ৰাণী মহাকাশলৈ প্ৰেৰণ কৰিছে জানেনে বাৰু? নাছাই বিভিন্ন প্ৰাণী যেনে গাহৰি, বান্দৰ, এন্দুৰ, শহাপহু, মকৰা আদি কৰি 2200ৰো অধিক প্ৰাণী মহাকাশলৈ প্ৰেৰণ কৰিছে। 1997 চনত নাছাই কেছিনি মহাকাশযান শনি গ্ৰহলৈ প্ৰেৰণ কৰিছিল, যিয়ে 2004 চনত শনি গ্ৰহৰ কক্ষপথত উৎক্ষেপিত হৈছিলে। ইয়াৰ লগত সংলগ্ন হাইজিন প্ৰবটোৱে শনিৰ টাইটেন উপগ্ৰহত অৱতৰণ কৰি বিভিন্ন তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। 2018 চনত নাছাৰ মুঠ বাজেট আছিলে $20 বিলিয়ন, ভাৰতীয় হিচাপত 1,48,000 কোটি। নাছাৰ অন্যতম কৃতিৰ এইটোও যে নাছাই 1977 চনত প্ৰেৰণ কৰা ভয়েজাৰ 1 মহাকাশযানখনে 2021 চনত আমাৰ সৌৰজগতৰ সীমা অতিক্ৰম কৰে। এইটো কৰিবলৈ ই 43 বছৰ 9 মাহ 12 দিন সময় লয় আৰু এতিয়াও ই গতি কৰিয়ে আছে। ই মানৱ নিৰ্মিত যিকোনো বস্তুৰ আটাইতকৈ দূৰত থকা বস্তু। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।